নমস্কাৰ পোনপ্ৰথমে সৃষ্টি কৃষ্টি চেনেললৈকে আটাইকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ঘৰতে আছে সুস্থ আছে সুৰক্ষিত আছে চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিব বাহিৰলৈ ওলাই গ'লে মাস্ক পৰিধান কৰিব ঘৰত থাকিলে হাত ধুই থাকিব চেনিটাইজাৰ ইউজ কৰিব আজি মই এই ভিডিঅ'টিৰ জৰিয়তে স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰথম কাকতৰ প্ৰথমটি গোট আধুনিক অসমীয়া নাটকৰ ধাৰা সম্পৰ্কত এটি আলোচনা আগবঢ়াম বুলি প্ৰয়াস কৰিছোঁ আশা কৰিছোঁ মোৰ এই ভিডিঅ'টিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু মই যিমানখিনি পাৰোঁ সহায় কৰিবলৈ তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম এই বিপদসংকুল পৰিস্থিতিত যিহেতু কলেজত ক্লাছ হোৱা নাই ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকৰ পৰীক্ষাও নিচেই কাষ চাপি আহিছে বৰ্ডে ইতিমধ্যে ঘোষণা কৰিছে যে ছেপ্টেম্বৰলৈকে হয়তো তেওঁলোকৰ পৰীক্ষা পাতিব তেওঁলোকেও হয়তো এক দধুৰ-মধুৰ পৰিৱেশৰ সন্মুখীন হৈছে গতিকে মই মোৰ ফালৰ পৰা তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম কিবা নুবুজা থাকিলে এই ভিডিঅ'টিৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা মই যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এতিয়া আহিছোঁ মূল বিষয়লৈ আধুনিক অসমীয়া নাটকৰ ধাৰা তাৰ আগতে আমি জানিব লাগিব নাটকনো কি দৃশ্য আৰু শ্ৰব্য সম্বলিত ধাৰাই হৈছে নাটক যাক আমি চকুৰেও দেখা পাওঁ আৰু কাণেৰেও শুনা পাওঁ এয়া যে মই তোমালোকৰ ওচৰত কথা কৈ আছোঁ তাক যদি মই মঞ্চত পৰিৱেশন কৰোঁ তেতিয়া এয়াও এখন নাটকলৈ পৰিৱৰ্তন হ'ব নাট্যকাৰে নাটক এখনৰ উপাদান তাত কাহিনী থাকিব লাগিব চৰিত্ৰ থাকিব লাগিব চৰিত্ৰৰ মুখত সংলাপ থাকিব লাগিব পৰিৱেশ থাকিব লাগিব পৰিৱেশ চিত্ৰণ নাট্যকাৰৰ জীৱন দৰ্শন এইবিলাক হৈছে একোখন নাটকৰ উপাদান এইকেইটা নাটকৰ উপাদান এই নাটকৰ উপাদানকেইটাক সংগী কৰি লৈয়ে নাট্যকাৰে নিজক নাট্য চৰ্চাক আগবঢ়াই নিয়ে অসমীয়া নাটকৰ জন্মদাতাই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাটকৰ জন্ম দিছে তেওঁ অংকীয়া নাট ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত তেওঁ অংকীয়া নাট ৰচনা কৰিছিল আমি সকলোৱে জানো তেওঁৰ প্ৰথমখন নাট হৈছে সিংহযাত্ৰা তাৰ পিছৰ পৰা নাট্যকাৰসকলে নাটক ৰচনা কৰি আহিছে আৰু বৰ্তমান সময়তো বহু নাট্যকাৰে বিভিন্ন ধৰণৰ নাটক ৰচনা কৰিছে নাটকৰ বিভিন্ন ভাগ বিভাজনো আছে সামাজিক নাটক ঐতিহাসিক নাটক পৌৰাণিক নাটক কাল্পনিক নাটক সামাজিক নাটক সমাজত ঘটি থকা একোটা বিষয়বস্তুক উপস্থাপন কৰি সামাজিক নাটকসমূহ ৰচিত ঐতিহাসিক নাটক ইতিহাসক কেন্দ্ৰ কৰি যি নাটক ৰচিত হয় ঐতিহাসিক নাটক পৌৰাণিক পুৰাণ উপপুৰাণৰ কাহিনীক সমূহক সমল কৰি লৈ যি নাটক ৰচিত হয় সেইসমূহ হৈছে পৌৰাণিক নাটক আৰু কাল্পনিক নাটক কল্পনাৰ ভিত্তি কৰি যিসমূহ নাটক ৰচিত হৈছে সেইসমূহক আমি কাল্পনিক নাটক বুলি কওঁ আধুনিক অসমীয়া নাটকৰ জন্মদাতা হৈছে গুণাভিৰাম বৰুৱা 1857 চনত গুণাভিৰাম বৰুৱাদেৱে ৰামনৱমী নামৰ নাটকখন ৰচনা কৰে যদি তোমালোকৰ প্ৰশ্ন আহে যে আধুনিক যুগৰ প্ৰথম নাট্যকাৰ কোন তেতিয়া তোমালোকে লিখিব লাগিব গুণাভিৰাম বৰুৱা আৰু আধুনিক অসমীয়া প্ৰথমখন নাটকৰ নাম কি ৰামনৱমী চনটো হৈছে 1857 চন ৰামনৱমীত বিধৱা বিবাহৰ প্ৰচলনৰ সম্পৰ্কত বৰুৱাদেৱে এই নাটকখন ৰচনা কৰিছে আমি জানো যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিধৱা বিবাহৰ সপক্ষে মতামত দিছিলে আৰু তেওঁ নিজৰ ল'ৰাকো এগৰাকী বিধৱালৈ নিজৰ পুতেকলৈ বোৱাৰী কৰি আনিছে বিধৱা বিবাহ সম্পৰ্কত তেওঁলোকেই পোনপ্ৰথমবাৰৰ বাবে সমৰ্থন কৰিছে
বিধৱা বিবাহ সমৰ্থন কৰিছে। ৰামনৱমী নাটকখনতো নৱমী চৰিত্ৰটি আছিল এগৰাকী ব্ৰাহ্মণ বিধৱা মহিলা তিৰোতা। ৰাম আৰু নৱমীৰ মাজত প্ৰেমৰ সূত্ৰপাত হয়। এনেকেই নাটকখন খুব সুন্দৰকৈ বৰুৱাদেৱে প্ৰকাশ কৰিছে আৰু এইখনেই হৈছে আধুনিক যুগৰ প্ৰথমখন সামাজিক নাটক। তাৰ পিছত আমি পাওঁ 1861 চনত হেমচন্দ্ৰ বৰুৱাৰ ৰচিত কানিয়াৰ কীৰ্তন। কানিয়াৰ কীৰ্তন নাটকখনত বৰুৱাদেৱে দেখুৱাইছে কানি বৰবিষৰ অপকাৰিতা, অসমীয়া সমাজত ধৰ্মৰ নামত চলি থকা ভণ্ডামি, ক্ষমতাৰ নামত দুৰ্নীতি আৰু প্ৰবঞ্চনাৰ চিত্ৰ বৰুৱাদেৱে খুব সুন্দৰকৈ এই নাটকখনত প্ৰকাশ কৰিছে। 1872 চনত নগাঁৱৰ ৰুদ্ৰৰাম বৰদলৈয়ে বঙাল বঙালনী নামৰ নাটকখন ৰচনা কৰে। অসমত বেহা বেপাৰ কৰিবলৈ অহা নিম্ন শ্ৰেণীৰ বঙালীৰ ব্যভিচাৰী জীৱন, চৰিত্ৰহীন আৰু তাৰ লগতে জাত্যন্তৰ হোৱা ব্যভিচাৰিণী অসমীয়া তিৰোতাৰ ব্যৱহাৰ আৰু কাৰ্যকলাপৰ চিত্ৰ খুব সুন্দৰকৈ প্ৰকাশ পাইছে। আধুনিক অসমীয়া নাট্য সাহিত্যৰ গুৰি ধৰোতাই হৈছে এই ত্ৰিমূৰ্তি। তেওঁলোকৰ ৰচিত নাটকসমূহৰ নামসমূহ মনত ৰখাৰ লগতে তোমালোকে চনসমূহ খুব সুন্দৰকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত আমি আহিছোঁ প্ৰথম অমৃতাক্ষৰ চন্দ্ৰ প্ৰৱৰ্তন কৰোঁতা গুৱাহাটীৰ ৰমাকান্ত চৌধুৰী আধুনিক পৌৰাণিক নাটকৰ জন্মদাতা। আধুনিক পৌৰাণিক নাটকৰ জন্মদাতা কোন বুলি সুধিলে তোমালোকে ক'ব লাগিব ৰমাকান্ত চৌধুৰী। 19বিংশ শতাব্দীৰ অষ্টম দশকত তেওঁ দুখন নাটক ৰচনা কৰিছে, সীতাহৰণ আৰু ৰাৱণ বধ। এই দুখন হৈছে পৌৰাণিক নাটক। তাৰপিছত আহিছোঁ আমি 1888 চন। এই চনটোত কেইজনমান যুৱকে কলিকতা প্ৰবহুৱা কেইজনমান শিক্ষক ডেকা 4জনমানে কি কৰিছে, শ্বেক্সপিয়াৰৰ মহাকবি শ্বেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছৰ ভাঙনি কৰি ভ্ৰমৰংগ নামে প্ৰকাশ কৰে। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে শ্বেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছৰ ভাঙনি কোনে কি নামত কিমান চনত কৰিছিল? ডেকা 4জনৰ নাম সহিতে 1888 চনটো নাম উল্লেখ কৰাৰ লগতে তোমালোকে ভাঙনি ৰূপটো ক'ব লাগিব ভ্ৰমৰংগ। তাৰপিছত 1889 চনত জোনাকী কাকতে কাকতখন আলোচনীখন জোনাকী কাকতখন প্ৰচলন হয় 1889 চনত। এই কাকতখনতে পোনপ্ৰথমে লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাই নামৰ ধেমেলীয়া নাটকখন চোৱাকৈ প্ৰকাশ পায় আৰু 1894 খ্ৰীষ্টাব্দত এইখন নাটক পুথিৰ আকাৰত প্ৰকাশ পায়। তাৰ 3 বছৰ পিছত পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰহসন ধেমেলীয়া নাট গাঁওবুঢ়া প্ৰকাশ পায়। গাঁওবুঢ়া নাটকখনত আমি পাওঁ ইংৰাজৰ সময়ছোৱাত আমোলৰ সময়ছোৱাত মৌজাদাৰ, টেকেলা, দাৰোগা, চিপাহী, অৰ্দালি আদি সামান্য বিষয়াৰ গাঁৱলীয়া ৰাইজৰ ওপৰত অত্যাচাৰ আৰু পাৰিশ্ৰমিকহীন গাঁওবুঢ়াৰ আহোৰাত্ৰ খাটনিৰ প্ৰত্যাবায়ে দুৰ্গতিৰ চিত্ৰ, এক উখল মাখল পৰিৱেশৰ চিত্ৰ খুব সুন্দৰকৈ নাটকখনত পদ্মনাথ গোহাঁই বৰুৱাই প্ৰকাশ কৰিছে। তাৰপিছত আমি পাওঁ ৰমাকান্ত চৌধুৰীৰ 19বিংশ শতাব্দীৰ শেষৰ ফালে পৌৰাণিক নাটক দুখন ৰচিত হয়। যি দুখন নাটৰ কথা ইতিমধ্যে মই কৈছোঁৱে, সীতাহৰণ আৰু ৰাৱণ বধ। তাৰপিছত ভাৰত চন্দ্ৰ দাসৰ অভিমন্যু বধ 1885, ৰজনীকান্ত বৰদলৈৰ আৰু গোপাল কৃষ্ণ দে, কনকলাল বৰুৱাৰ যুটীয়া সম্পাদনাত সাবিত্ৰী সত্যবান 1891, পূৰ্ণকান্ত শৰ্মাৰ হৰিশ্চন্দ্ৰ আৰু হৰধনু ভংগ 1893, দুৰ্গানাথ চাংকাকতিৰ চন্দ্ৰহংস 1900 আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
পিছৰ 19বিংশ শতাব্দীৰ শেষ দশকৰ শেষৰ ফালে নাইবা বিংশ শতাব্দীৰ আৰম্ভণিতে নগাঁৱৰ দেৱনাথ বৰদলৈয়ে 1873 আৰু 1916 চনত কেইবাখনো নাটক ৰচনা কৰিছে। বৈদেহী বিচ্ছেদ 1901, শ্ৰী ৰামচন্দ্ৰৰ বিজয় মহোৎসৱ, ৰাৱণ বধ এইকেইখন হৈছে পৌৰাণিক নাটক। দুৰ্গাপ্ৰসাদ মজিন্দৰ বৰুৱাই আকৌ চাহ বাগানৰ চিত্ৰ সম্বলিত ধেমেলীয়া নাটক মহৰী 1896 চনত প্ৰকাশ কৰি উলিয়ায় আৰু বেণুধৰ ৰাজখোৱাৰ বিয়োগান্তক নাট সেউতী শৰণ 1894 চনত শেষ দশকৰে ৰচনা। এনেদৰে নাট্যকাৰসকলে নিজৰ নিজৰ নাটকসমূহ ৰচনা কৰিছে। নাটকসমূহৰ লগতে নাট্যকাৰৰ নাটকসমূহৰ লগতে চনসমূহো ৰচনা কিমান চনত ৰচিত হৈছে চনসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা। মই এতিয়ালৈকে যিমানকেইজন নাট্যকাৰৰ নাম উনুকিয়ালোঁ সেই নাট্যকাৰ কেইজনৰ ৰচিত নাটকসমূহৰ নাম আৰু লগতে তেওঁলোকৰ নাটক ৰচিত চনসমূহো মই উনুকিয়াইছোঁ। তোমালোকে বহীত সুন্দৰকৈ টুকি থবা। এইটো তোমালোকৰ পৰৱৰ্তী পৰীক্ষাত আহি যাব পাৰে। প্ৰশ্ন কাকতত উত্তৰ লিখিবলৈ তোমালোকৰ সুবিধা হ'ব। আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও সকাহ দিব। পৰৱৰ্তী সময়ত আধুনিক নাটকৰ ধাৰাৰ দ্বিতীয় চোৱা আকৌ আগবঢ়াম। তোমালোকে চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু মই লগে লগে নতুন নতুন ভিডিঅ' এনেকৈ এটা এটা বিষয়ৰ ওপৰত আলোচনা কৰি ভিডিঅ'সমূহ লগতে ইয়াতে শ্বেয়াৰ কৰিম, ইয়াতে দিম, মোৰ চেনেলটোত দিম, তোমালোকে চাব পাৰিবা। আৰু তোমালোকৰ যদি কিবা জানিব লগা বা সুধিব লগা বা কিবা বুজি নোপোৱা তোমালোকৰ কিবা কথা থাকে তেন্তে ভিডিঅ'টিৰ তলত কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি মোক জনাব পাৰিবা। মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।